নিশ্চয় তদন্তৰ লেভেললৈকে যাব আৰু আমাৰ ৰাইজৰ এটা সুবিধা আছে যে আজিকালি মানৱ অধিকাৰ সংগঠন আছে, আমি কেছ কটল দিব পাৰোঁ। মই এইটো নকওঁ যে এইটো তদন্ত ভিত্তিত তদন্ত হওক, যিটো তদন্ত হ'লে ভাল হয়। মই যিহেতু ইয়াৰ আমাৰ যথেষ্ট আমি পলিটিকেল বাদ দিওঁ, ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক আছে, তেওঁলোকে চৰকাৰক দাবী দিয়ক। আৰু মোৰো দাবী যে যদি সঁচাকৈ তেনেকুৱা কিবা হৈছে, এই তদন্ত এটা হওক, তদন্ত আওতাত হওক। মই এইটো বিচাৰোঁ যে অসমৰ বা BTCৰ কোনো এজন যুৱকে যাতে এনেই বিনা কাৰণত তেওঁলোকে তেজ দিব লগা নহয়। এই পৰিস্থিতি আমি ইতিমধ্যে চেণ্ট্ৰেলৰ হোম মিনিষ্টাৰ বা জইণ্ট ছেক্ৰেটাৰীলৈ কৈছোঁ যে তেওঁলোকৰ যিখিনি সংস্থাপন, ইভেন ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰতো যদি চৰকাৰে কিবা কৰিব আছে কৰক, কিন্তু এইটো হ'ব নালাগে BTCত যাতে কোনো আৰু জংঘলত যাব নালাগে। BTCত যাতে ল'ৰাবিলাকৰ উন্নয়ন হয় বা তেওঁলোকে সংস্থাপন হয়, প্ৰতিটো জাতি জনগোষ্ঠীৰে হওক। আৰু আমি ভাবোঁ যে আমি যদি সকলোৱে লগ লাগি কাম কৰোঁ, আমি এইখিনি কাম কৰিব পাৰিম, যিটো চৰকাৰে কৰিব নোৱাৰে। কিন্তু আমি যদি সকলো ৰাইজে লগ লাগো, চৰকাৰৰ লগত সহায় কৰোঁ, আমি কৰিব পাৰিম। আৰু এনকাউণ্টাৰৰ ক্ষেত্ৰত ৰাইজে দাবী দিয়ক, আদালতত যাওক, দৰকাৰ হ'লে তদন্ত হওক। পৰৱৰ্তী সময়ত নিশ্চিতভাৱে যিহেতু আমি এখন চৰকাৰ আছে, এই বিষয়লৈ নিশ্চয় দলৰ মাজত আলোচনা হ'ব আৰু তাৰ পিছত আমাৰো অবজাৰ্ভাৰ দিয়া আছে, আমি নিশ্চয় সেই সময়ত সেইধৰণে সিদ্ধান্তবিলাক ল'ম। নিশ্চয় তদন্তৰ লেভেললৈকে যাব আৰু আমাৰ ৰাইজৰ এটা সুবিধা আছে যে আজিকালি মানৱ অধিকাৰ সংগঠন আছে, আমি কেছ কটল দিব পাৰোঁ। মই এইটো নকওঁ যে এইটো তদন্ত ভিত্তিত তদন্ত হওক, যিটো তদন্ত হ'লে ভাল হয়। মই যিহেতু ইয়াৰ আমাৰ যথেষ্ট আমি পলিটিকেল বাদ দিওঁ, ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক আছে, তেওঁলোকে চৰকাৰক দাবী দিয়ক। আৰু মোৰো দাবী যে যদি সঁচাকৈ তেনেকুৱা কিবা হৈছে, এই তদন্ত এটা হওক, তদন্ত আওতাত হওক। মই এইটো বিচাৰোঁ যে অসমৰ বা BTCৰ কোনো এজন যুৱকে যাতে এনেই বিনা কাৰণত তেওঁলোকে তেজ দিব লগা নহয়। এই পৰিস্থিতি আমি ইতিমধ্যে চেণ্ট্ৰেলৰ হোম মিনিষ্টাৰ বা জইণ্ট ছেক্ৰেটাৰীলৈ কৈছোঁ যে তেওঁলোকৰ যিখিনি সংস্থাপন, ইভেন ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰতো যদি চৰকাৰে কিবা কৰিব আছে কৰক, কিন্তু এইটো হ'ব নালাগে BTCত যাতে কোনো আৰু জংঘলত যাব নালাগে। BTCত যাতে ল'ৰাবিলাকৰ উন্নয়ন হয় বা তেওঁলোকে সংস্থাপন হয়, প্ৰতিটো জাতি জনগোষ্ঠীৰে হওক। আৰু আমি ভাবোঁ যে আমি যদি সকলোৱে লগ লাগি কাম কৰোঁ, আমি এইখিনি কাম কৰিব পাৰিম, যিটো চৰকাৰে কৰিব নোৱাৰে। কিন্তু আমি যদি সকলো ৰাইজে লগ লাগো, চৰকাৰৰ লগত সহায় কৰোঁ, আমি কৰিব পাৰিম। আৰু এনকাউণ্টাৰৰ ক্ষেত্ৰত ৰাইজে দাবী দিয়ক, আদালতত যাওক, দৰকাৰ হ'লে তদন্ত হওক। পৰৱৰ্তী সময়ত নিশ্চিতভাৱে যিহেতু আমি এখন চৰকাৰ আছে, এই বিষয়লৈ নিশ্চয় দলৰ মাজত আলোচনা হ'ব আৰু তাৰ পিছত আমাৰো অবজাৰ্ভাৰ দিয়া আছে, আমি নিশ্চয় সেই সময়ত সেইধৰণে সিদ্ধান্তবিলাক ল'ম।